Hello everyone, welcome back to my channel. Here with me, মই বলে আপোনালোকক মোৰ চেনেলৰ অন্য এটা আসামিজ ব্লগ লৈ আদৰণি জনাইছো। আশা কৰোঁ আপোনালোক সকলো সুৰক্ষিত হৈ আছে, ঘৰতে আছে আৰু হ্যাপি আছে। এতিয়া আবেলি 3:30 মান বাজিছে আৰু মা আৰু মই আহিছো বিলাহী ছিঙিবলৈ। ইয়া বিলাহীবোৰ দেখিছে পকি আছে, অলপ কেঁচা হৈ আছে, কিন্তু বহুত সংখ্যক বিলাহী গেলিয়ে গ'ল, বেয়াও লাগিছে দেখি। ঘৰৰ বিলাহী আৰু ইয়া টেঙেচিও ঢেৰ হৈছে, দেখিছেনে বাৰু? আৰু এয়া মায়ে ছিঙি আছে, মই চাই আছোঁ। এয়া কচু হৈছে, এতিয়া কচু খাই ল'লে খোৱা, আৰু নহ'লে কচু বৰষুণ দিলে খালে খজুৱাব। কচু শাক খোৱা হৈছে বাৰু, কচুৱে বিলাহীয়ে। সৰু কণ বিলাহীটো হ'লে বেছি ভাল, এইটো বৰ বিলাহীটোতকৈ। তথাপিতো দোকানৰ মানে বজাৰৰ পৰা কিনি অনা বিলাহীবোৰতকৈ ঘৰৰ বিলাহী সোৱাদেই বেলেগ। আৰু এয়া আমাৰ সৰুকৈ বিলাহী খেতি মাৰ ভাগত, তাৰ কাষতে আছে আমাৰ কুঁহিয়াৰ সৰু বাৰী এখন। আপোনালোকক দেখুৱাম বাৰু, চাই থাকিলে ভিডিঅ'টো আগলৈকে দেখি পাবই, হয়তো দেখিছেও আগৰবোৰ ব্লগত, কিন্তু আজি স্পেচিয়েলি দেখুৱাইছোঁ। আৰু এয়া সৰুকৈ আমাৰ কুঁহিয়াৰ বাৰীখন, বান্দৰে টকলা দিয়ে কেতিয়াবা। আৰু এতিয়া বিলাহী ছিঙি আহি বনাই আছোঁ চাহৰ লগত খাবলৈ, মানে চাহৰ লগত খাবলৈ পিঠা। এই পিঠাৰ ৰেচিপিটো মই অলপ আজি ডিফাৰেণ্টকৈ বনাইছোঁ। আচলতে পানী পিঠাৰ নিচিনা পাতলা হৈছে, আৰু এইটো বেটাৰটো, এইটো ৰেচিপি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, কিন্তু নেক্সট ব্লগবোৰত কোনোবা এটাত শ্বেয়াৰ কৰি দিম। আজি নাই কৰা ইয়াৰ ৰেচিপি, কিন্তু খাবলৈ বহুত টেষ্টি হয় আৰু ছফ্ট হয়, আৰু একদম পানী পিঠাৰ নিচিনা পাতলা হয়। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। ইয়াত উইথ মি, মই বন্ধু আপোনালোকক মোৰ চেনেলৰ অন্য এটা আসামিজ ব্লগলৈ আদৰণি জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে, ছেফ আছে আৰু সুখত আছে। বৰ্তমান ময়ো আপোনালোকৰ সকলোৰে আশীৰ্বাদত ভালেই আছোঁ। এতিয়া মই আছোঁ পাকঘৰত। আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ পাকঘৰত। অলপ দেৰি আগত মাৰ লগত বিলাহী ছিঙি আনিলোঁ। এয়া বনাই আছোঁ পিঠা, এটা আনকমন পিঠা, আৰু এইটো ৰেচিপি মই নেক্সট ব্লগত শ্বেয়াৰ কৰিম। আজি ফাৰ্ষ্ট ট্ৰাই কৰি চাইছোঁ, যদি ভাল লাগে খাই আৰু চবেই ভাল হৈছে বুলি কয়, তেতিয়াহ'লে ৰেচিপিটো পাছত শ্বেয়াৰ কৰিম, এতিয়া নকৰোঁ। কিন্তু আপোনালোকক অকণমান তাৰ শ্বেয়াৰ কৰিছোঁ ক্লিপ। ঠিক আছে, ভিডিঅ'টো কণ্টিনিউ কৰোঁ। এতিয়া 4টামান বাজিব হৈছে, 3:40 মান হৈছে, একজেক্ট টাইম 3:40 হৈছে, কাৰণ মই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁতে 3:38 মান আছিলে। চ' এতিয়া 3:40 হৈছে। ঠিক আছে, ব্লগটো এতিয়া কণ্টিনিউ কৰোঁ। কিমান দূৰ কণ্টিনিউ কৰিব পাৰোঁ নাজানো, কিন্তু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো কণ্টিনিউ শেষলৈকে চাব, আৰু যদি ভাল লাগে প্লিজ ভিডিঅ'টো লাইক কৰিব, আৰু মোৰ চেনেলটোত পোনপ্ৰথমবাৰৰ বাবে আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰাকৈ নাযাব, লগতে কাষতে থকা বেল বাটনটো হিট কৰি দিব, যাতে আহিবলগীয়া সকলো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পায়। তেতিয়াহ'লে চাই থকা সম্পূৰ্ণ ভিডিঅ'টো। লগ পাইছোঁ অলপ দেৰিকৈ। মই পিঠাখিনি বনাই লওঁ। ডাঙৰ ক'লে গৈছাগে? এতিয়ালৈকে খোৱাই নাই, দেখিছা? 7:30 বাজিব হ'ল, ই নাই খোৱা। আৰু এয়া মেথি গুটিৰ পেষ্ট, ভণ্টিয়ে ৰাতিয়ে মেথি তিয়াই থৈছিলে, আৰু এতিয়া ৰাতিপুৱা পানীখিনি টুকি লৈ মিক্সিত মাৰি লৈছে, আৰু তাৰ লগত নাৰিকল তেল এড কৰিব, আৰু দুটামান বস্তু এড কৰি চুলিত লগোৱা হ'ব এজ এ হেয়াৰ মাস্ক হিচাপে। আৰু বিশেষকৈ কেমিকেল টাইপৰ হেয়াৰ মাস্কবোৰ লগোৱাতকৈ এনেধৰণে হোমমেড হেয়াৰ মাস্ক ইজ বেষ্ট ফৰ হেয়াৰ। আপোনালোকে কি কয় নাজানো, আপোনালোকৰ কেনেকুৱা মতামত, কিন্তু মই ভাবোঁ হোমমেড ইজ বেষ্ট ফৰ এভৰি পাৰ্পজ। চ' হেল্ল' এভৰিৱান, গুড মৰ্ণিং, ৱেলকাম টু মাই চেনেল ৰিয়েল উইথ মি। মই কালি ব্লগটোকে কণ্টিনিউ কৰিছোঁ, কাৰণ ইমান ধুনীয়াকৈ কালি ৱেলকাম কৰি থোৱা আছিলে। কালি ব্লগটো বেছি দূৰ কণ্টিনিউ কৰিব নোৱাৰিলোঁ, পোৱালিকেইটা বহুত আমনি কৰিলে, সেইকাৰণে। আৰু এতিয়া 8:30 মান বাজিছে, ব্ৰাছ চাছ কৰিলোঁ, ফ্ৰেছ হ'লোঁ। খালি গা ধোৱা নাই বাৰু, গা পোৱালিকেইটা শুলেহে ধুব পাৰিম। তেহেঁতি 7টা মানতে উঠিলে, আৰু চাহ খোৱাই নাই, চাহ খামহে। বিচনা চিচনা পাৰিলোঁ, ঘৰ চৰ সাৰিবলৈ আছে বাৰু। আৰু ভণ্টিয়ে মেথিৰ গুটি পিচি হেয়াৰ মাস্ক লগাবলৈ বিচাৰিছে, তাকে আপোনালোকক অকণমান দেখুৱালোঁ। আৰু আজি আপোনালোকক দেখুওৱা মই মিছোৰ পৰা অনা পৰ্দা ঘৰৰ কাৰণে আনিছিলোঁ। 6খন আনিলোঁ, আৰু 2খন আনিবলৈ আছেই। অলপ এইবোৰ পৰিস্থিতি সাম কাটিলেহে আনিম, এতিয়া নানো আৰু। তেতিয়াহ'লে চাই লওঁ আহকচোন, মই মিছোৰ পৰা কেনেকুৱা পৰ্দা আনিলোঁ। ঠিক আছে, চাই লওঁ, তাৰপাছত লগ পাই আছোঁ আপোনালোকক। আৰু এয়া মই অনা মিছোৰ পৰা কাৰ্টিন,
আপোনালোকৰ কেনেকুৱা লাগিছে জনাব হা এইফালে দুখন এনেধৰণৰ আৰু এই দুখন এনেকৈ ইয়াত 3 পাল্লা খিৰিকীত এনেধৰণে লগাইছোঁ এখন ডাৰ্ক ব্ৰাউন আৰু ডাৰ্ক ব্ৰাউন ফ্লাৱাৰ প্ৰিণ্টেড থকা এখন গ্ৰে কালাৰত এনেকৈ লগাইছোঁ আৰু এখন খিৰিকীত এনেকৈ আছে না এই দুখন খিৰিকীত এনেকৈ লগাইছোঁ আৰু ইয়াৰ অপজিট 4 পাল্লাৰ খিৰিকীখনত এনেধৰণে ডাৰ্ক ব্ৰাউন লাইট ব্ৰাউন গল্ডেন কালাৰৰ এনেকৈ মিক্স থকা পৰ্দাৰ এনেকৈ লগাইছোঁ অলপ ডিফাৰেণ্ট কৰিব বিচাৰিছোঁ আচলতে ৰুমটো যিহেতু পিংক কালাৰ লাইট পিংক ডাৰ্ক পিংক চ' মই অলপ কালাৰটোৰ পৰ্দাখিনি বেলেগ দিব বিচাৰিছিলোঁ চবৰে চইজত ৰাখি মানে এইটো এনেকুৱা কালাৰ পৰ্দাৰ দি হেৰি কৰিছোঁ আৰু এতিয়া পোৱালিকেইটাই অকণমান দুষ্টামি কৰিছে ভাবিলোঁ আপোনালোককো দেখুৱাওঁ তাহাঁতি গাড়ীখন একদম স্কুটিত হেল্ল' এভৰিৱান এতিয়া মই গা পা ধুই আহিলোঁ হ'ল অলপ সময় আৰু এটা ভিডিঅ' ষ্টাৰ্টিং আছিলে মানে ইয়াৰ আগত যোনটো ভিডিঅ' গৈছে সেইটো মই ৱেলকাম কৰি ল'লোঁ আৰু এণ্ড কৰি ল'লোঁ তাৰপিছত ভাবিলোঁ নাই ব্লগটো ষ্টাৰ্ট কৰি থোৱা আছে ব্লগটো কণ্টিনিউ কৰোঁ এটা উঠিলে আৰু এটা শুই আছে সেইফালে শুই আছে সৰুটো শুই আছে সি অকণমান দেৰিকৈ শুইছিলে তাক মাহীয়েকে দেৰিকৈ খুৱাইছিলে সেইকাৰণে শুই আছে ঠিক আছে দেৰিকৈ কথা পাতিম নহ'লে ল'ৰাহে সাৰ পাব সৰুটো শুয়ে আছে আপোনালোকক দেখুৱালে আৰু এয়া ডাঙৰটোৱে দেখিছে সৰুটোক উঠাবলৈ এয়া উৎপাত কৰি আছিলে ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাওঁ তাত দুষ্টামি কিবা লগালা নে কিনো দেখুৱাইছে কিন্তু কিবা কালাৰ এটা লাগি আছে সেইটোকে দেখুৱাইছে সৰু ল'ৰা ছোৱালী চকু ক'ত যে যায় ভাইটি কি উঠে হাত হৌ ডাঙৰ ভাইটি শুই উঠিলে সোনকালে শুইছিলে ক'ত ভাইটি আছে ভাইটি শুই আছে ভাইটি শুইহে আছে এইটো গেছৰ লাগাটো দিয়া 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 চকুটিপ কেনেকৈ মাৰে চকুটিপ মোক দেখুৱাই আছোঁ চকুটিপ কেনেকৈ মাৰে চকুটিপ তেনেকৈ চকুটিপ মাৰে তাৰ আৰু ক'ৰবাত মাৰি দিয়ে ফ্লাইং কিছ কেনেকৈ দিয়ে কেনেকৈ হেল্ল' এভৰিৱান কালাৰটো অলপ বেলেগ লাগিছে নহয় ৰ'দটো পৰি আছে পৰ্দাখনৰ চালে কালাৰটো বেলেগ লাগিছে আৰু আমাৰ সৰুটোৱে কান্দি আছে চাওকচোন এয়া মাহীয়েকে ইমান ধুনীয়াকৈ ফুট চুট দি থৈছে আৰু মই বেগ এটা লৈ দিব দিছোঁ এইটো আমাৰ বেগ নহ'লে সিহঁতক ৰাখিবলৈ দিগদাৰ হৈছে বাহিৰলৈ যাব লাগে আৰু এতিয়াতো ক'ভিডৰ কাৰণে সিহঁতক বাহিৰলৈ উলিয়াই নিব নোৱাৰি টোটেলি বন্ধ কৰি দিছোঁ বাহিৰলৈ উলিয়াই নিয়াটো আৰু এইটো বেগটো কি হ'ল এইটো এনেকৈ খোলে এইটো ইমান ধুনীয়া ফ্লাৱাৰ লাগি আছে দেখিছেনে এইটো খোলে এইটো মই খুলি দিছোঁ দেই এইটো খুলি দিয়া এনেকৈ এইটো খুলিছোঁ তুমি এইটো লৈ আছিলা আইচি এইটো লোৱা কিয় কান্দিছে গম পাইনে সি লৈ আছিলে সেইটো আৰু ই ডাঙৰটোৱে লৈ আছিলে এইটো সি মানে ডাঙৰটোৱে মানে সৰু ভাগৰ বেগটো লৈ ল'লে সেইকাৰণে কান্দিছোঁ মই এতিয়া বুজি পাইছোঁ বাপৰে দেখিলে ইমান দিগদাৰ ইটোৱে সিটো বস্তু ল'লে এতিয়া কান্দিবলৈ ল'লে ডাঙৰ হ'লে কি হ'ব বাৰু এইটো আৰু চুলিখিনি গোটেইখিনি কি হিচাপ কৰিছা আজিকালি দেউতাই নিজে কি হিচাপ কৰিছা উঠিব পৰা হ'ল বহুত ডাঙৰে হৈ গ'ল চাওঁতে পঢ়াখন ভাল লাগিছে নে এখন চোফাত পঢ়াখন ভাল লাগিছে খালি উঠিব পাৰে খালি নামোতে চিঞৰি থাকিব নামিব কিন্তু নামি নকৰে পৰিম বুলি ভয় কৰে যাবা যিমানেই মানে ভালকৈ পাৰি কৰিয়ে পেলাই মানে হাৰি যাব কাম কৰি কিন্তু উপায় নাই ল'ৰা ছোৱালী এনেকৈ ডাঙৰ হৈছে আমিও এনেকৈয়ে ডাঙৰ হৈছোঁ সেইটো তেনেকৈয়ে ডাঙৰ হ'ব নামি আহা সেইবোৰতো আৰু উপায় নাই হেই আমাৰ দিদি মাত দিয়া মাত দিয়া গ'ল হৈজনী আৰু ফাইনেলি সৰু বেটাটো সাৰ পালে সৰু বেটা সাৰ পালে তলত বহি আছে দোকানৰ পৰা বেটেৰী আনি লৈছে নতুন বেটেৰী আৰু দেখিছে